গণেশ পূজা পাইছে ন সেইটো কাৰণে ইমানে পইচা তুলিছে মানে ৰাস্তাই ৰাস্তাই মানে পূৰা পইচা তুলিছে আৰু এই পইচা দি থাকক না 30 টকা থাকি গ'ল মানে 30 টকা আৰু যে এইটো দেখিছে এই মোৰ বডিগাৰ্ড জানেই মোৰ বডিগাৰ্ডৰ ঘৰ মানে বাইকৰ ঘৰলৈ যাওঁ এই মানে ছাগলী দুটা আনিব মানে এইখন মানে ইয়াত আমি মানে ডিগবৈ জাপ পালোঁ ডিগবৈ জাপ পাই মানে এই বৰষুণ চাওক না চিপ বৰষুণ দিছে মানে চুলি তুলি তিতি গ'ল আৰু এখন লৈ মেলি মানে আমি দুটা যাওঁ বলক আগলৈ গৈ থাকোঁ মানে দেখাই গৈ থাকিম ন তই উঠি লওঁ মানে এই চাবিটো অন কৰি লওঁ দেই মানে চাবি তাবি অন কৰি মানে চুইচটো দি লওঁ তাৰপাছত ষ্টেণ্ড তুলি এই গৈ থাকোঁ মোবাইল চোবাইল ৱাটাৰপ্ৰুফ নহয় দিলে বেয়া হ'ব সেইটো কাৰণে অলপ ৰখাই মেলি এই ডিগবৈ ৰিজাৰ্ভখন পাৰ হোৱা নাই এতিয়ালৈকে পাৰ হৈ মানে শেষ কৰিব পৰা নাই এয়া লগত এই মানে বাইকৰ লগত কথা হৈছে বাইকে সুধিছে ক'বালি মানে আৰু চাওক নাই এই ৰিজাৰ্ভত যে মানে বাঘ নোলায় মানে হাতী বনৰীয়া হাতী ওলায় মানে অহাত অলপ ভয় থাকে আৰু মোৰ চুলিখিনি চাওক না এই গৰু চুৰটো দিনা লাগিছে গৰু চুৰ দিনা লাগিছিল না লাগিছে মানে ইও কৈছে গৰু চুৰ গাইছে আমি মানে এই গয়ে মানে বাইকৰ হ'লে মানে ভাগিন চাগিন হ'লে কিবা নিব মানে বস্তু চস্তু লৈ লয় গাইজ মানে বৰষুণ দি আছে মানে গয়ে এইবোৰ বস্তু লৈ ল'লে মানে ভাগিনে ক'লে আমৰ চাব ভাগিন চাগিন নাই দেচোন মানে আজি দেওবাৰ বজাৰ চজাৰ বহিছে মানে মই ষ্টাইল কৰিছিলোঁ ষ্টাইল মানে ফিষ্টাইল ছোৱালী খোৱালে মেকআপ চেকআপ লোৱা হ'লে মানে বেয়া হ'লে মানে চাওক না বৰষুণত তিতি মানে চিপ বৰষুণ দিছে মানে আজি বজাৰ চজাৰ ইমান ভাল নহয় আৰু কিবা কিবি লৈ ল'ব মানে গাছ গাহৰি লৈছে মানে আজি গাহৰি লগত পেট ভৰাই খাম মানে এখন কি পেঙেই মানে মেইন টাউনত আছোঁ গাহৰি লৈ মানে পেট ভৰাই খাম এইটো গাহৰি নাই আগলৈ আৰু গৈ থাকোঁ মানে তাত পেট ভৰাই খাম ন গাছ মানে আমি লগতো বাইকৰ ঘৰ পালোহি বাইকৰ ঘৰত পাই মানে তলা চলা মাৰি থোৱা মানে ফোন কৰিলে তলা চলা মাৰি থোৱা পালে আৰু সি চাবি আনিব গ'ল মানে এইফালে ভিনিয়েকে চাবিটো লৈ গ'ল মানে সি মানে চাবি আনিব গৈছে ভিনিয়েকৰ পৰা আৰু চাওক না বৰষুণ দিছে ইমান বেয়াকৈ মানে বৰষুণ বহুত বেয়াকৈ দিছে সেইটো কাৰণে এই অঘৰিটো লিখে ইয়াত অকলে বহিছে এইটো তলা মাৰি চাওক আৰু এইখন না মানে ভাগিনসকলে মানে এই চিফটি বান্ধিছে আৰু এইটো বডিগাৰ্ড হিচাপে মোক এইবোৰ ল'ব দিলে বৰষুণ দিছে অলপ বিষাইটো দেখি অলপ বহিয়ে থাকোঁ অলপ মানে এখন মোৰে ৰাজত্ব গাইজ এনেকৈ বহুত দেৰি বহিলোঁ এতিয়ালৈকে আহি পোৱা নাই চাওক নাই ইমান দেৰিলৈকে আহি পোৱা নাই আৰু এইবোৰ খাই থওঁ নেকি এইটো গোন্ধা নাই এইটো মজা লাগে খাই আৰু এই পৰিলে খালে বুলি ক'ব দে নাখাওঁ বনাবলৈ মানে এইখন দেখিছে মানে সেইটো ছাইড অসম এইটো ছাইড মানে মই যোনটো ছাইড আছোঁ মানে এইটো অৰুণাচল চাওক না মই লুঙি পিন্ধি আহিলোঁ মানে কিনো তাৰপিছত আংকুলে চাই আছোঁ কিবা কিবি মানে বাইকখন বনোৱাৰ পিছত ঘৰলৈ যাম মানে কালিয়ে ঘৰলৈ যোৱা কথা আছিলে মানে হঠাতে বাইকখন বেয়া হ'ল সেইটো কাৰণে থকা হ'ল এইখন কপাল নহয় এইখন চোতাল বোলে মানে চাওক বনাওঁ আৰু যাওঁ নাই ব্লক গাইজ বৰ্তমান বাইকখন মানে ভালকৈ আহিলোঁ ভালকৈ মানে এই বাই ধুবলৈ আহিলোঁ তাৰপিছত না আজি যাওঁগৈ মানে হেলমেট চেলমেট লৈ লওঁ দে হেলমেট দে সেইজনী মানে গয়ে বডিগাৰ্ডৰ বাইক নেদেখা হেনো আৰু গয়ে যায় মানে বাইকৰ হোৱা ছাগলী নিছে দুটা ৰাস্তাত ছাগলী নকলে হয় আৰু ইয়াত কিবাকিবি নিছে মানে আজি ভিডিঅ'তে ইমানখিনি গৈ থাকোঁ মানে এখন ঠিক হৈ গ'ল যাওঁ